কি জংঘল ৰে ভাই হাতী চাতি আহিব নি হে মানে আমি য'ত আহিছোঁ বৰ্তমান জেগাটো চাওক চব খালি জংঘল এখন পাহাৰ হয় পাহাৰৰ ওপৰত আছোঁ এইফালে চোৱা সি মোক ভয় খুৱাইছে ইয়াত বোলে বাঘ ওলাই বোলা বোলা আৰু অলপ পাছত চাব পাৰিব ইয়াত বাঘ ওলাব বাঘ ওলাই আহা চ' গাইজ মই আজি আকৌ পাহাৰত মানে পূৰা জংঘলৰ ভিতৰত মই মানে আজি দুপৰীয়া ঘৰত ভাত খোৱা নাই ঘৰৰ পৰা অলপমান আঁতৰত মানে আমাৰ ঘৰ আছে গম পায় আপোনালোকে পাহাৰত আহিছোঁ বৰ্তমান আমি মানে দেখিছেন ইমান জংঘল পাহাৰত আহিছোঁ আমি মানে আপোনাৰ ইয়াতে কিবা বনাই খাম আজি কি বনাই খাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মানে জেগা এটা বিচাৰি আছোঁ যে আমাক যোনখিনি জেগাত বস্তুবোৰ বনাবলৈ সুবিধা হ'ব বা আমি পানী চানীবোৰ জেগাতে পাম তেনেকুৱা এটা জেগা বিচাৰি আছোঁ ত' এই জেগাটোতে আমি খানাটো খাম বুলি ভাবিছোঁ চ' গুড ইভিনিং গাইজ ইভিনিং মানে আফটাৰনুন হৈ আছে চাগে এতিয়া চৰি বাকী মানে এনেকুৱা গৰম এইবোৰ ঘামি জুমি অৱস্থা নাই হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিৰ' টু ব্লগ তে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে আমি কি কৰোঁ ইয়াতে আমি খানা খাম গৰম অশান্তি মানে মোৰ লগৰটো এইটো বাচন ধুই আছে আমি কি কৰিম কি বনাই খাম আমি মাংস আনিছোঁ ৰুটি বনাম মাংসৰ সৈতে ৰুটি খাম কাৰণ মানে গৰমত এনেকুৱা গৰম ইয়াত আহি পেলাই অকণমান ভাল লাগিছে বাৰু এতিয়া জেগাখিনি অলপ ঠাণ্ডা কিন্তু ৰ'দটো নাই পাথৰবিলাক গৰম হৈ আছে আপোনালোকে ব্লগটো চাই থাকক আমি মাংস বনাওঁ ৰুটি বনাওঁ সম্পূৰ্ণকৈ আমি বনাই লওঁ তাৰপাছত মানে আমি খৰি বিচাৰি যাওঁ খৰি আনিব যাম চৌকাটো পাতি আছে মোৰ লগত চ' গাইজ আমি এতিয়া খৰি বিচাৰি আহিছোঁ খৰি অলপ ভাঙি লওঁ হা দিয়া ভাঙা एडाल पाए गलो थोड़ी पहाड़ी से पहाड़ से लेके जा रहा हूँ खाना खाऊंगा कुछ अलग स्टाइल देखो खाली तामने सही हो गल आमी माने पानीर মাজত বনাই খাম আজি পানীৰ মাজত পাথৰৰ ওপৰত আমি খানা বনাই খাম ইয়াহু কি খানা খাবা মাংস চ' এয়া আমাৰ মাংস বাকী আদাটো ধুব লাগিব নহৰুটো ধুব লাগিব মাংসটো মই ধুই লওঁ খাব চ' মাংসখিনি ধুই হৈ গ'ল মাংসটো হৈ গ'ল বহুত पसीना आ रहा है भैया গৰম गरम तो होगा তাৰপাছত এতিয়া আলু পিঁয়াজ গুচাম চ' আমাৰ চৌকাত জুই জ্বলিব এতিয়া জ্বলোৱা কি হ'ল
জুইডাল মানে বাৰে বাৰে নুমাই গৈ থাকে, কিয় নুমাই যায়। তো নিমখ আনিবলৈ পঠিয়াইছোঁ। আমি নিমখ আনিব পাহৰি গ'লোঁ। ইমান পাহাৰৰ ওপৰত এতিয়া নিমখ ক'ত পাম, তাক মই পঠাই দিছোঁ। যদি বোলো তুমি যোৱা এইফালেদি, যদি মানুহৰ ঘৰ পোৱা, মানুহৰ ঘৰ পালে মানুহৰ ঘৰতে বোলো তুমি খুজিবা, দিলে দিব, আৰু যদি নিদিয়ে আৰু বৰবাদ, খানা বৰবাদ। নিমখ মাংসটো ফ্ৰাই হৈ আছে। আমি দেখিছে ক'ত খানা খাইছোঁ, চবফালে পানী পাথৰ, পানী পাথৰ, পানী পাথৰ, পানী পাথৰ। এইফালে এইখন পাহাৰ। মোৰ লগৰটো এয়া আদা পিচি আছে নহৰু সৈতে। ভালকৈ পিছা অকণ, গুড়া কৰি দিবা। এই জুইডাল মানে মই মাংসখিনি বহোৱাৰ পৰা এতিয়ালৈকে 3বাৰমান নুমালে, বুজিছে। চ' গাইছ, আদা নহৰুটো দিলোঁ, এই ফ্ৰাই হৈ মিট মছলা, জলকীয়া গুড়ি। তো ভাই এইটো আটা মাৰিয়ে আছে। জোৰে আৰু জোৰে, জোৰ জয় জোৰ। পচিনা নিকালকে মাৰ ৰা ভাই। চ' মাংসটোত মই অলপমান পানী দি দিছোঁ, মানে বহুত টাইম ফ্ৰাই কৰি আছিলোঁতো, পানীখিনি শুকাই যাব, টোটেলি শুকুৱাই দিম, গ্ৰেভি টাইপ হৈ যাব। এই জুই জ্বলছনা নাই, ইমান গৰম মানে ঘামি মানে এনেকেই বনাই আছোঁ। কি কাটি বেলিছা, কেনেকুৱা লাগিছে চাবা, খালি মুখৰ পৰা ঘামখিনি গেলা ৰুটিত পেলাই নিমখ হৈ যাব। নিমখ হৈ যাব। চ' বেলা জোৰ লাগাকে। গোল হোৱা নাই বহুত, আমি এক্সপাৰ্ট মানুহ যে, সেইকাৰণে গোল চুল বাদ দিয়া, খালি তুমি বনোৱা, খাবলৈ পালেই হ'ল। দেখিছেনে গাইছ, আকৌ জুইডাল নুমালে। চালা কুটা হৈ গৈছে এই জীৱন, জুই নুমাই যায় খালি। এইডাল মানে জুইডাল বাৰে নুমাই যায় ৰে। টাৱামে গছৰ পাত আনিব লাগিব, কাৰণ আমি একো বাচন বৰ্তন নাই অনা। এই জল অগ্নিয়ে মোৰ পৰীক্ষা লৈছে, চালা হাৰাম জাদা জুই। চ' ইয়াত গছৰ পাত অলপ দি বনাইছে, চালা হাৰামি। ৰুটি বেলি যে দিছে, মাংসখিনি অলমষ্ট হৈছে আৰু। মাংস হ'লেই ৰুটি দিছে নাই, গোল হৈ থকা নাই আৰু, যি হৈছে বনাই আছোঁ তেনেকেই, খাম খালি মানে। এই চালা জুইডালে মোক ইমান জ্বলাই, আৰে জল ৰে ভাই। কাটিত হৈছে নাই বেলি? তাৰ বেলন ৰুটিবিলাক দেখিছে ন আপুনি, কি ধুনীয়া বনাইছে ই দেখোন। চ' গাইজ, ৰুটি বনাই মানে দেখিছেনে কেনেকুৱা ঘামিছোঁ, বনাই আছোঁ বৰ্তমান এয়া। চ' ফাইনেলি গাইজ, আমাৰ ৰুটি আৰু মাংস ৰেডি হৈ গ'ল। মুখ চুখ ধুই ল'লোঁ, বহুত গৰম লাগি আছিলে মানে। মুখ চুখ ধুই লৈ এতিয়া খাওঁ আমি, আপোনালোকে চাওক আৰু মজা লওক, ঠিক আছে।
এইটো গছৰ পাত ইয়াত কাৰণ বাচন বৰ্তন আমি নাই অনা সেইকাৰণে গছৰ পাত ছিঙি আনি ধুই পেলাই বঢ়িয়াকৈ তো গাইজ আমাৰ খাই মেলি হৈ গ'ল এতিয়া আমাৰ এইখিনি মানে বেছি হৈছে দেখুৱাই আছোঁ বাৰু মই বেছি হোৱাখিনি আমি কি কৰিম মানে ইয়াতে জীৱ জন্তুৰ কাৰণে থৈ যাম সিহঁতে খাই ল'ব তো আমাৰ খাই বৈ হৈ গ'ল পেট পূৰা ফুল নহ'লে ইয়াত বাঘ হাতী কিবা কিবি ওলাই যাব পাৰে মানে ভয় লাগি আছে বহুত পাহাৰৰ ভিতৰত আছোঁ ন আমি চাওক এবাৰ মানে জুৰিৰ মাজত আছোঁ বাৰু কিন্তু মানে পাহাৰটো পূৰা আপোনাৰ মই আজি আপোনাৰ ভিডিঅ' বনাম বুলি অহা নাছিলোঁ জাষ্ট ইয়াত খাবলৈ আহিছিলোঁ মানে বহুত দিন হৈ গ'ল এনেকৈ খোৱা নাই ক'তো চ' আজি খাবলৈ আহিছিলোঁ ইয়াত চ' মই ভাবিলোঁ যে আহিছোঁ গতিকে ভিডিঅ' এটাও বনাই লওঁ চ' ভিডিঅ'টো বনালোঁ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ বাই বাই নাচিব লাগিব দেই